দশৱতাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই হঠাৎ এটা ভিডিঅ' বনাবলগীয়া হ'ল, সেয়েহে আপোনালোকক মই এই ভিডিঅ'টো চাবলৈ অনুৰোধ জনালোঁ সকলোকে। কথা হ'ল, যোৱা ৰাতি মোক KBC মুম্বাই কোম্পানী, এইটো অমিতাভ বচ্চনৰ বুলি কৈছে পিছত মোক, তাত এটা মোক কুৱেশ্যন দিছিলে। এই কুৱেশ্যনটোৰ এনচাৰ মই সেই ৰাতিয়ে দি দিলোঁ। আচ্ছা, ৰাতিয়ে যেতিয়া দি দিলোঁ তেতিয়া তেওঁলোকে মোক মেছেজ দিছে যে আপোনাৰ এনচাৰ কাৰেক্ট হৈছে। ৰাতিপুৱা 7টা বজাত ফোন কৰিলে মোক। বোলে মই ক'লোঁ ক'ৰ পৰা ফোন কৰিছে, যে তেওঁলোকে ক'লে বোলে আমি মুম্বাই KBC কোম্পানী, ইয়াৰ পৰা ফোন কৰিছিলোঁ, আপোনাৰ কুৱেশ্যনটো ৰাতিয়ে জনাইছোঁ, এনচাৰ হৈছে, আপুনি মেছেজটো চাইছে বোলে? চাইছোঁ। আচ্ছা, আপোনাৰ লটাৰী এটা লাগিছে 8,50,000 টকা। এই 8,50,000 টকাটোৰ কাৰণে আপুনি মানে আমাৰ কোম্পানীৰ এটা নিয়ম আছে, 1,250 টকা এটা জমা দিব লাগিব, দিলে আপোনাৰ 8,50,000 টকাটো সোমাই দিম। তাৰপিছত মই ক'লোঁ আপোনালোকে সোমাই দিয়ক। তেনেকৈ ক'লোঁ, পইচাটো মই পিছত দি আছোঁ। কৈছে নহয়, কোম্পানীৰ নিয়ম আছে, এইটো দিবই লাগিব, দিলে আমি আপোনাক 8,50,000 টকাটো সোমাই দিম। আচ্ছা, ঠিক আছে, আপোনালোকৰ প্ৰপাৰ এড্ৰেছটো দিয়ক। তেওঁলোকে KBC হেডকোৱাৰ্টাৰ মুম্বাই, তাৰপিছত তেওঁলোকৰ কোম্পানীৰ যিটো ফোন নাম্বাৰ আছে, ফোন নাম্বাৰ দিলে, আধাৰ কাৰ্ড দিলে, তাৰ যিটো মেনেজাৰ তেখেতে হয়, তেখেতে আধাৰ কাৰ্ড দিলে, পান কাৰ্ড দিলে, তেখেতৰ কোম্পানী আই কাৰ্ড দিলে। দি উঠাৰ পিছত মই 1,250 টকা মাৰি দিলোঁ। 1,250 টকা যেতিয়া মই মাৰি দিলোঁ, সেই 1,250 টকাটো দি উঠাৰ পিছত ক'লে মোক যে আপোনাৰ 1,250 টকাটো আমি পাইছোঁ, কিন্তু আপুনি এটা কাম কৰিব লাগিব, GST দিব লাগিব 18,000 টকা। কাৰণ পইচাটো বেছি, 8,50,000, সেইকাৰণে আপোনাৰ GSTটো অলপ বেছি হৈছে। গতিকে আপুনি মানে 18,000 টকা GST দিব লাগিব। তেতিয়া মই ক'লোঁ GSTটো আপোনালোকে ল'ব নোৱাৰে, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বস্তু, গতিকে এইটো GST আপোনালোকে কেনেকৈ ল'ব? তেতিয়া ক'লে নহয়, এইটো আমি কাটি পেলাই তেওঁলোকক দিলেহে তেওঁলোকে এই বস্তুটো পইচাটো আপোনাৰ একাউণ্টত মানে হেণ্ডঅভাৰ কৰিব। মই ক'লোঁ আপোনালোকে নাটক কৰি আছে নেকি, এইবিলাক অভিনয় কৰি আছে নেকি? ফোন কল क्या ऐसे बोल दिया, হিন্দী में बात कर रहा, लेकिन आप लोग को আপোনালোকক মই অসমীয়াতে কৈ আছোঁ। আচ্ছা, তাৰপিছত প্ৰায় 2 ঘণ্টামান মূৰত মানে বিভিন্ন ধৰণৰ ফোন কৰি আছে আৰু তাৰপিছত মই ক'লোঁ যে আপোনালোকে নাটক কৰি আছে, কিবা কিবি এইবিলাক ফোন কল হয়। এনেকৈ থাকোঁতে বহুত টাইম পিছত সিহঁতে 2 ঘণ্টামান পিছত ক'লে ফোন কল হয়। তাৰপিছত মই থানাত গ'লোঁ। থানাত গৈ থানাৰ OC চাহাবক ক'লোঁ, OC চাৰে সেই নাম্বাৰটোত ফোন কৰিলে। যেতিয়া OC চাৰে ফোন কৰিলে তেতিয়া কি কৈছে যে OC চাৰে গালি দিলে সিহঁতক। যেতিয়া বহুত গালি দিলে সিহঁতে, মানে আপুনি কোন হয়, কিবা কিবি এনেকৈ ছাৰক সুধিছে। ছাৰে কৈছে এইটো মানে ফোন কল, অমুক কৰিছে, তমুক কৰিছে, আশে তাকে কৰি আছে, এইবিলাক বিভিন্ন ধৰণৰ কথাবিলাক ক'লে। যেতিয়া বিভিন্ন ধৰণৰ কথাবিলাক ক'লে, সিহঁতে ফোনটো কাটি দিলে। কিন্তু পিছত মই ফোন কৰিলোঁ, আকৌ ফোন কৰাৰ পিছত ৰিচিভ কৰিছে, কৰি মোক কৈছে আপুনি বোলে থানাত গৈছে, হেন তেন, আপোনাৰ 8,50,000 টকাটো মাৰা খেদালে। তাৰপিছত মই কৈছোঁ আপোনালোকে ফোন কল বুলি কোৱাৰ পিছতহে মই থানাত গ'লোঁ, আপোনালোকে ফোন কল ফাঁকি কিয় দিছে এইবিলাক? বদমাছি বুলি মই গালি দিলোঁ। গালি দি উঠাৰ পিছত সিহঁতে আৰু ফোন ৰিচিভ নকৰা হ'ল। গতিকে মই এইকাৰণে ভিডিঅ'টো বনাই আপোনালোকক জনাইছোঁ, সদৌ অসমবাসী ৰাইজক, যে ল'ৰাই হওক ছোৱালী হওক সকলোকে কি কৰে, তেওঁলোকে এনেকৈ কুৱেশ্যন দিব পাৰে। কুৱেশ্যন দি বিভিন্ন ধৰণৰ প্ৰলোভন দি পইচাটো লৈ উঠাৰ পিছত বিভিন্ন ধৰণে সিহঁতে মানে বিপথে পৰিচালিত কৰি লুটি লৈ যাব পাৰে পইচা। গতিকে মোৰ ভিডিঅ'ৰ জৰিয়তে যাতে সকলোৱে গম পাওক, এইটো যাতে নহয়, কাৰো নহয়, সেয়েহে মই ভিডিঅ'টো বনালোঁ। কাৰণ সেইটো অমিতাভ বচ্চনৰ ডাঙৰ কোম্পানী, এটা বিশ্বাস এটা হ'ব। আৰু মই গম পোৱা মতে বহুতে টাটা কোম্পানীৰ নামতো তেনেকৈ কৈ পেলাই বহুতে সিহঁত পইচা লুটি আছে। গতিকে মোৰ ভিডিঅ'ৰ যোগেদি সদৌ ৰাইজক মই অনুৰোধ জনাইছোঁ, এনেকুৱা ফোন কল বা এনেকুৱা কুৱেশ্যন সোধা প্ৰশ্নৰ পৰা যাতে সকলোৱে বিৰত থাকে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে এইটোৰ পৰা ভিডিঅ'ৰ পৰা উপকৃত হয়। শেষত নমস্কাৰ।